মায়েজ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি চুঙা পিঠা বনাওঁ। তাৰ কাৰণে এয়া দেউতাই আমাৰ চুঙা কাটি আনিছে, কেঁচা কোমল বাঁহটো যিটো। এতিয়া এই চুঙাকেইটা এনেকৈ কাটিলে এনেকৈ দাঁৰি এটা ফাঁক কৰি দিব গাঁঠিটোৰ ফালে। আৰু এয়া আমি এতিয়া চুঙাৰ কাৰণে ষ্টেণ্ড বনাম। তাৰ কাৰণে আমি কলগছৰ গা গছটো কাটি অনা হৈছে আৰু দুটা খুঁটিৰ কাৰণে দুইফালে দুটা অংশ আৰু মাজতে দীঘলীয়াকৈ এনেকৈ দুটা খুঁটিক লগ লগাকৈ এটা অংশ লগ পাতি দিয়া হৈছে। আৰু এইডালক আমি কলগছ মানে চুঙা পিঠাৰ ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰিম। আৰু এতিয়া আমি ইয়াৰ লোহাৰ খুঁটি দুটা দুই পিনে মাৰি দিম, যিকেইটা আমাৰ একদম মাটিত পোত খাই যাব। আৰু ইয়াৰ জেগাত আপোনালোকে লোহাৰ জেগাত বাঁহৰ শলাও ব্যৱহাৰ কৰিব পাৰিব খুঁটি হিচাপে। আৰু এইটো এইকাৰণে ব্যৱহাৰ কৰা হৈছে যাতে চুঙাকেইটাত মানে আমি গুড়া দিয়াৰ পিছত ওজন হ'ব ন, যাতে ইয়াতে হালাই থ'লে যাতে পৰি নাযায়, সেইকাৰণে খুঁটিকেইটা মাৰি দিয়া হৈছে। আৰু কলগছ এইকাৰণে ব্যৱহাৰ কৰা হৈছে, জুই দিয়া হ'ব যেতিয়া আমি বাঁহ বা কাঠ দিলে বহুত সময় জুই লগালে জ্বলি যোৱাৰ চান্স এটা থাকে। এয়া আমাৰ চুঙা পিঠাৰ ষ্টেণ্ড ৰেডি হৈ গ'ল। বাবুৱে চুঙা পুৰিবই, এতিয়া তাক দিবই লাগে। নেক্সট আমি আহকচোন, এয়া নাৰ ৰেডি কৰিছোঁ চুঙা পুৰিবৰ কাৰণে। আৰু এয়া আমাৰ নাৰিকল ৰুকি লৈছোঁ চুঙা পিঠাত দিবৰ কাৰণে। এতিয়া আমি আমাৰ চুঙাকেইটা ভালকৈ উখালি ল'ম গৰম পানীৰে, কাৰণ ইয়াৰ ভিতৰত কিবা ইম্পিউৰিটিজ থাকিলে ইয়াৰ গৰম পানীৰে ধুলে আৰু নাইকিয়া হৈ যাব। ইয়াৰ বহুতকেইটা চুঙা আছে, আমাৰ কমেও 25-30টামান চুঙা হ'ব। এইকেইটা ধুওঁতে অকণমান সময় লাগিব। এইকেইটা ধুই মেলি হোৱাৰ পিছত আমি এতিয়া আহক চুঙা পিঠাৰ ভিতৰত দিবৰ কাৰণে যিটো আমাৰ গুড়া সেইটো ৰেডি কৰোঁ। এয়া আলা চাউলৰ গুড়া, তাতে আমি নিমখ দিছোঁ 3 চামুচ, মানে গুড়া আমি আধা বাল্টি লৈছোঁ, ডাঙৰ চাইজৰ বাল্টি এটা, তাতে 3 চামুচ নিমখ দিছোঁ। বেলেগ একো ব্যৱহাৰ নকৰোঁ। এইখিনি মিক্স কৰি এতিয়া ইয়াতে কুহুমীয়া পানী মিক্স কৰা হ'ব। আৰু সেইটো এফালে মই কুহুমীয়া পানী দি আছোঁ আৰু এফালে মায়ে মিক্স কৰি আছে। কুহুমীয়া পানী এইকাৰণে ব্যৱহাৰ কৰা হৈছে যাতে পিঠাটো কোমল হয়, ডাঠ নহয়। ঠাণ্ডা পানী দিলে পিঠাটো ডাঠ হোৱাৰ চান্স থাকে। আৰু এই গুড়িটো অকল অলা চাউলৰ নহয় দেই, ইয়াতে অকণমান আমি বৰা চাউল বা বন্নি চাউল ব্যৱহাৰ কৰিম আৰু অকণমান উহোৱা চাউল বা উষ্ণ চাউল ব্যৱহাৰ কৰিব। জাষ্ট এক পোৱা দিলেও হ'ব। আলা চাউল মেক্সিমাম ল'ব তাতে। আৰু নেক্সট এয়া খুৰীমায়েও অকণমান গৰম পানী আকৌ দৰকাৰ হৈছে চাগে যোগাৰ ধৰিছে। এয়া আমাৰ মাইনাই চুঙা চাফা কৰাত লাগি আছে। আৰু লাষ্টত এনেকুৱা কনচিষ্টেঞ্চিৰ হ'ব লাগিব আপোনাৰ গুড়াটো চুঙা পিঠা বনাবৰ কাৰণে। এতিয়া মায়ে চুঙাত ধুনীয়াকৈ গুড়াটো সোমাই দিছে আৰু এইখিনি সময়ত আমি এইফালে চুঙা পিঠা বনোৱা ষ্টাৰ্ট কৰি দিম, কাৰণ এইখিনি সময়ত আমি চুঙাকেইটা আমি ৰেডি কৰি একেলগে পুৰিম বুলি থৈ দিব নোৱাৰোঁ, কাৰণ এনেকৈ থৈ দিলে গুড়াখিনি গোট মাৰি তলৰ পিনে পৰি যাব আৰু তেতিয়া পিঠাটো ভাল নহ'ব। এইফালে চুঙা পিঠাৰ ষ্টেণ্ডত আমাৰ জুই লাগি গ'ল, মানে জুই আৰম্ভ কৰি দিয়া হ'ল, কাৰণ চুঙা এফালে ৰেডি হৈ থাকিব, চুঙা আহি থাকিব আৰু জুই দি থাকিব লাগিব। আৰু জুইটো দিওঁতেও কিছুমান নিয়ম আছে। জুইখিনি প্ৰথম চুঙাকেইটাৰ ওপৰৰ পিনে দিব লাগিব, মানে ওপৰৰ অংশত আৰু লগাকৈ। চাওক আমি গুড়িৰ ফালে দিয়া নাই। দেউতাই ধুনীয়াকৈ চুঙাবোৰ আনি আছে, মায়ে ৰেডি কৰি আছে আৰু মই জুই দিয়াত লাগি গৈছোঁ। জুইখিনি ওপৰৰ পিনে দিব লাগিব। এইটো কাৰণ হৈছে চুঙাখিনিৰ যিটো পিঠা ভিতৰৰখিনি ওপৰৰ অংশখিনি ভালকৈ সিজি যোৱাৰ পিছত আৰু বাহিৰত ওলাই অহাৰ চান্স নাথাকে। আমি যদি তলৰ পিনে আগতে জুই দিওঁ, তলৰখিনি প্ৰথমতে সিজি যাব আৰু ওপৰৰখিনি উতলি বাহিৰ ওলাই অহাৰ চান্স থাকে। প্ৰথমতে ওপৰৰখিনি টান হৈ গ'লে পিছত তলৰ পিনে জুই দিলে আৰু ওলাই যোৱাৰ একদম চান্স নাথাকে। তো এনেকৈ প্ৰচেছটো কণ্টিনিউৱাছলি চলি থাকিব। আৰু জুইটো একদম বহুত হাই মানে জুই দিব নালাগে, ইয়াৰ কাৰণে আমি অকণমান কম পাৱাৰৰ জুইয়ে লাগিব। তো এনেকৈ যিহেতু আমাৰ খেৰৰ জুই বা নাৰাৰ জুই বেছি তাপ নালাগেও, তো এনেকৈ দি থাকিম আৰু এবাৰ দিলোঁ নুমাই যাব হোৱাৰ লগে লগে আৰু অকণমান আমি লগাই দিলোঁ। এনেকৈ এইটো প্ৰচেছত ধুনীয়াকৈ চলি আছে। এইটো চুঙা পিঠা আমাৰ ঘৰত বছৰত মানে বিহুৰ সময়ত বনোৱা হয়। এইটো এটা ট্ৰেডিশ্যনেল ছিষ্টেম, বনালে ভাল লাগে। মানে খোৱাটোতো পিছৰ কথা, পিঠাটো চুঙা পিঠাটো নবনালে কিবা বিহুটো ইনকমপ্লিট লাগে। এনেকৈ এতিয়া বাবুও সিও লাগিছে যোগাৰ কৰাত, মাক অকণমান হেল্প কৰি দিছে। মায়ে ভিডিঅ' বনোৱা গম পোৱা নাই দেই, এয়া চলি আছে।
চাহো চলিছে মাজতে সবেই লাগি আছোঁ লাগি ভাগি আমি কৰি আছোঁ এতিয়া আমি প্ৰথম কেইটা অকল নিমখেৰে বনালোঁ চুঙা পিঠা কেইটা এতিয়া ভাবিছোঁ অকণমান গুড় দিওঁ তাৰ কাৰণে মই অকণমান গুড় কাটি দিছোঁ তো গুড়খিনি দিওঁতে আপোনালোকে চাওক যিকেইটাত গুড় দিয়ে আপোনালোকে যিটো তৰল গুড় মানে লিকুইড গুড় সেইটো নিদিব সেইটো দিলে মানে উতলি অহাৰ চান্স থাকে গুড় কেইটা মানে গুড়ৰ চুঙা কেইটাৰ পিঠা কেইটা তো অকণমান এনেকৈ কাটি কাটি দি দিব আৰু চিন্তা কৰিব নালাগে পিছত গলি যাব গৰম হ'ব যিহেতু আৰু কেইটামানত নাৰিকল দিম বুলি ভাবিছোঁ নাৰিকল দিলোঁ নাৰিকল দিওঁতেও বেছি একো কৰিবলগীয়া নাই অকল ঢালি দিলোঁ যিখিনি আগৰ গুড়া গুলি থোৱা গুড়া আছিলে আৰু এনেকৈ মিক্স কৰি দিলোঁ তাৰপিছত আমি চুঙা কেইটাত ভৰাই দিম আৰু এতিয়া আমি এবাৰ মাইনাই লাগিছে চুঙা আনি দিয়াত তো এতিয়া আমি এনেকৈ যিকেইটাত চেনি মানে গুড় দিছোঁ আৰু নাৰিকল দিছোঁ সেইকেইটা আমি এটা ছাইডত দিলোঁ আৰু এটা ছাইডত নিমখ দিয়া পিঠাকেইটা দিছোঁ যাতে আমাৰ চিনি পোৱাত সুবিধা হয় কোনকেইটাত মিঠা আছে আৰু কোনকেইটাত নাই কাৰণ আজিকালি ডায়েবেটিক পেচেণ্ট বহুত ন মিঠা থকাবোৰ খুৱাব নোৱাৰিম তো এতিয়া চাওক এনেকৈ আমি প্ৰথমতে তলত জুই দিছিলোঁ এতিয়া আমি ওপৰৰ পিনে প্ৰথমতে ওপৰত জুই দিছিলোঁ এতিয়া আমি তলৰ পিনে জুই দিম তো এতিয়া আমি চবেই জুই দিয়াত লাগি গৈছোঁ এনেকৈ আৰু ধৰক আপোনালোকে আধা ঘণ্টামান এনেকৈ জুই দিলে আপোনালোকৰ পিঠা প্ৰায় ৰেডি হৈ যাব দেখাত জুইটো এতিয়া জুই দপদপাই উঠিছে জুইটো মানে খেৰৰ জুই ইমান তাপৰ জুই নহয় এতিয়া চাওক কিছুমান চুঙাত আপোনালোকৰ জুই লাগি যাব পাৰে যিহেতু এনি টাইম দি আছোঁ তেতিয়া এনেকৈ ছাইড কৰি দিব দেউতাই ছাইড কৰি দিছে আমাৰ তাৰপিছত অলপ পিছত কম জুই দি এনেকৈ ৰেডি কৰিব এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল এতিয়া মই অকণমান কাটি দেখাওঁ আপোনালোকক চুঙাটো কাটোতে সদায় এনেকৈ ওলোটা পিনৰ পৰা কাটিব এনেকৈ দাখনেৰে অকণমান থেকেচি দি তাৰপিছত এনেকৈ মেলি দিব দাখন মেলি দি তাৰপিছত হাতেৰে এনেকৈ টানি দিব খালি হাতেৰে টানোতে সাৱধান হ'ব থাকিব পাৰে কাটিব পাৰে যিহেতু একদম কেঁচা নতুন বাঁহ এয়া চাওক চুঙা পিঠা কিমান ধুনীয়া পিঠা ৰেডি হৈ গৈছে নেক্সট আৰু এটা কাটি দেখাইছোঁ আপোনালোকে প্ৰথমটো কাটোতে যদি চাওঁতে অকণমান অসুবিধা হৈছে গম পাব এইবাৰ এনেকৈ ল'ব লৈ পিছফালৰ পৰা এনেকৈ দাৰে সোমাই মই ভিডিঅ'টো কৰোঁতে ইমান এটা ভাল নহয় এনেকৈ থেকেচি দিব তাৰপিছত এনেকৈ মেলি দি হাতেৰে টানি দিব এয়া আমাৰ পিঠা ধুনীয়া পিঠা ৰেডি হৈ গ'ল কেনেকুৱা পালে জনাব এয়া ফাইনেল লুক আমাৰ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'